সকলোৰে বহুত ভাল আৰু মোৰো ভালে বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই আৰু আজি হৈছে অসমীয়া বাপুতি সাহু কাতি বিহু সকলোকে কাতি বিহুৰ বহুত আন্তৰিক শুভকামনা জনাইছোঁ সকলোৰে ভাল হওক অপয় অমংগলবোৰ দূৰ হওক তাৰে কামনা কৰিছোঁ কাতি বিহুত এনেকৈ আমাৰ ইয়াতে মানে কলপুলি ফুটা হয় আৰু এইখিনি বাৰু মোচা হ'ল বৰ্তমান আৰু ৰেডি হ'লোঁ আৰু বৰ্তমান এতিয়া মোৰ আৰু মেইন কামখিনি বাকী আছে সেইখিনি হৈছে ৰুমটো ঠিক কৰাৰ আৰু দেউতাই গা ধুৱাইলে দেউতাৰ গাত মানে তপ নাই আৰু এটা কথা ভাবিছোঁ দেউতাৰ কাৰণে কাপোৰ ওলাব আছে গাখীৰখিনি লৈ লওঁ দাদাজনে গাখীৰ দিব আহিছে আৰু বাকী সকলোবোৰ দেখাই আছোঁ ভিডিঅ'টো চাব কাপোৰখিনি ওলাই দিলোঁ দেউতা এইখন ধুতি গামোচা আৰু এইগাল ৰেডি কাম আছে আমাৰ সেইখিনি কাম ধুনীয়াকৈ কৰি লওঁ মাৰি দিব লাগে মাৰিছোঁ A few minutes later. শোভাযাত্ৰা কৰিব আহিছিলে গ'ল সেৱা ল'লোঁ ভগৱানৰ ওচৰত সকলোৰে যেন মংগল হয় আৰু এতিয়া মই এইখিনি লৈ যাওঁ বাৰু আমি এতিয়া তুলসীৰ পুলি বিচাৰিব গৈ আছোঁ মাও আহি আছে মই মানে অকলে যাব ভাল নালাগে আমাৰ ঘৰত আছে কিন্তু আজি যিহেতু কাতি বিহুৰ কাৰণে নতুনকৈ তুলসী পুলি ৰোৱা হয় আৰু তাত মানে সন্ধিয়া চাকি জ্বলোৱা হয় এইটো বিচাৰিব গৈ আছোঁ ক'ত পাওঁ নাজানো আৰু ধানবিলাক চাওকচোন ইমান ধুনীয়া হৈছে আজিতো ধাননিৰ ইয়াতে सुनते हैं जब प्यार हो तो दिए जल उठते हैं तन में मन में और नयन में दिए जल उठते हैं আজি আমি আইছো নিকুবাৰ ঘৰত গাজি খাবা কাতি বিহু আজি সবত তাতে গাজি খাবা আইছো আৰু গাজি কিমান পাইছা তাতে গাজি একদম ফুল গাজি একদম ফুল একদম গাজি মানে ভাজা কৰি খাবা লাগে এদিনা খাম আনাৰস দিতে মানে কি হৈছিলে না এইটো ৰবৰ টেঙা নিমখ দি একদম বড়া খাম একদম জিত বড়া লাগব কালি খাবি না কালি নহয় আজি খাম আজি ৰাতি হৈছে ক'ত খাবি কালি খাবি কালি খাম খাবি বড়া লাগব না খাই বড়া লাগব